নমস্কাৰ, মই টুলুমণিয়ে পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলোৱে ভালে আছে। ময়ো ভাল বেয়া মাজতে আছোঁ, যিহেতু মোৰ বহুত দিন ধৰি গাটো ভাল নাছিলে। তো সেইটো কাৰণে বহুত দিনেই হ'ল কোনো ধৰণৰ ব্লগো দিয়া নাই, যিহেতু মোৰ দেহাই ঠিক নহয়। ভিডিঅ'বোৰো কৰিম কেনেকৈ, তো সেইটো কাৰণে ভিডিঅ' দিয়া হোৱা নাছিলে। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। আশা কৰোঁ আপোনালোকে মই আজি ভিডিঅ'টো চাই ভাল পাব, মৰম দিব। আৰু আগতে আপোনালোকে মোক যেনেকৈ মৰম দিছিলে এতিয়াও তেনেকৈ মৰম দিব। আজি মই বনাম ছাগলী মাংস, আৰু একেবাৰে চিম্পুলকৈ বনাম। আৰু ভাবিলোঁ অকণমান ভিডিঅ'টো আপোনালোকক শ্বেয়াৰ কৰি দিওঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো সকলোৱে স্কিপ নকৰাকৈ শেষলৈকে চাব। শেষত চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব। যিখন নতুন ভিডিঅ' চাইছে তেওঁলোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে ব'লক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মাংসখিনি ধুই এনেদৰে এটা বাতিত লৈ লৈছোঁ, আৰু এইফালে অলপমান হালধি লৈছোঁ, লগতে নহৰু আদা পিচি ৰখা অলপমান লৈছোঁ, আৰু অকণমান কেঁচা মিঠাতেলো লৈছোঁ। আৰু এতিয়া মই নিমখ এড নকৰোঁ, নিমখটো মই যেতিয়া মাংসখিনি ভাজিম তেতিয়াহে নিমখটো এড কৰিম। আৰু এতিয়া মই ভালদৰে মাংসখিনি অলপ মিহলাই লৈছোঁ। আৰু এতিয়া মোৰ মাংসখিনি মিক্স কৰি হৈ গ'ল, আৰু অলপ টাইম মই এনেকৈ তেল দিলোঁ। তেল পকাৰ পিছতে এতিয়া পিঁয়াজ দিলোঁ, আৰু পিঁয়াজখিনি মই অলপ ভালদৰে ভাজি ল'ম। আৰু এতিয়া মই এটা বিলাহী এড কৰিছোঁ, তাৰপিছতে মই আকৌ অলপ ভাজি ল'ম। এতিয়া মই বিলাহী পিঁয়াজ ভাজি থকাৰ সময়তে এইফালে অকণমান মছলা লৈছোঁ, মিট মছলা আৰু কাশ্মীৰী মছলা, আৰু অকণমান পানী দি লৈছোঁ। আৰু এতিয়া মই মিট মছলাখিনি তাত এড কৰি দিছোঁ, তাৰপিছত ভালদৰে অকণমান আকৌ লৰাই দিছোঁ। মই এতিয়া মাংসখিনি এড কৰিছোঁ, আৰু মাংসখিনি অলপ ভাজি লৈছোঁ। অলপ ভালদৰে মাংসখিনি ভাজি লোৱাৰ পিছতে এতিয়া মই তাত আলু এড কৰি দিছোঁ। তাৰপিছত আকৌ অলপ ভালদৰে মাংসখিনি অলপ ভাজি লোৱাৰ পিছতে পিচি ৰখা নহৰু আদাখিনি দি দিছোঁ, লগতে অকণমান জিৰা মছলা দিছোঁ। আৰু মই মাংসখিনিত আগতেও নহৰু আদা দিছিলোঁ। এইফালে এতিয়া মই সোৱাদ অনুসৰি নিমখ দিছোঁ, যিহেতু মই আগত কৈছিলোঁৱে মই মাংসখিনি ভাজি থকা সময়তহে নিমখটো দিম। আৰু সেইবাবে এতিয়া নিমখটো দি ভালদৰে অলপ ভাজি লৈছোঁ। আৰু মই এইফালে অলপ 5 মিনিটৰ কাৰণে ঢাকোনখন মাৰি দিছিলোঁ, আৰু এতিয়া ঢাকোনখন আঁতৰাই চাইছোঁ। তাৰপিছতে মই ঢাকোনখন আকৌ 10 মিনিটৰ সময়ৰ কাৰণে মাৰি দিলোঁ। তাৰপিছতে এইফালে এতিয়া মই ঢাকোনখন আঁতৰাই অলপমান আকৌ ভালদৰে লৰাই দিছোঁ। মাংসখিনি ভালদৰে ভাজি লোৱাৰ পিছত এতিয়া মই গৰম পানী দিছোঁ, যিহেতু মই মাংসখিনি কেৰাহীত বনাইছোঁ, আৰু মাংসটো ভালদৰে সিজিব লাগিবৰ বাবে পানী অলপ বেছিকৈ দিছোঁ। আৰু এইফালে মাংসখিনি পৰা উতলি আছে, গোন্ধটো প্ৰায় একদম খাওঁ খাওঁ লাগি গৈছে। একদম চিম্পুলকৈ বনাইছোঁ, মছলাও বেছি দিয়া নাই, অকণমান মিট মছলা দিছোঁ, কাশ্মীৰ দিছোঁ। মাংসটো বনাই থকা সময়ত অলপমান জিৰা দিছিলোঁ, নহৰু আদাটোতো থাকিবই। আৰু এইফালে মোৰ এতিয়া মাংস ৰেডি হৈ গ'ল। এইফালে মাংস ভাত, অকণমান নেমু লৈছোঁ, আৰু মাংস পালে কিন্তু মোক একো নালাগে। তাকে আজিলৈ আহিছোঁ, আকৌ নতুন ভিডিঅ'ত লগ পাম। বাই বাই।